নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অৱশেষত আপোনালোকলৈ আহি গ'ল ভাল খবৰটো, কাৰণ যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ অৰ্থাৎ 2023 চনত D.El.Ed এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে বা D.El.Ed কোৰ্চটো কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে আহিছে অতি ভাল খবৰ। বন্ধুসকল, আপোনালোকৰ কাৰণে ইতিমধ্যে SCERT D.El.Edৰ যি এডমিশ্যন, সেই এডমিশ্যনৰ বাবে এডমিশ্যন নটিচ প্ৰকাশ কৰিছে। গতিকে আহকচোন বন্ধুসকল, আমি সময় নষ্ট নকৰাকৈ সেই নটিচখন এবাৰ চাই লওঁ। এডমিশ্যন নটিচ pre-entry test pad 2023 for admission into 2-year diploma in elementary education D.El.Ed course for the session 2023-2025. Online applications are hereby invited from eligible candidates who are permanent resident of Assam to appear in the pre-entry test pad 2023 for admission into 2-year diploma in elementary education D.El.Ed course. The course will be conducted in the NCTE recognized teacher Education Institutes diet CTE, Normal Schools BTC, Private Teacher Education Institutes of the state for the academic session 2023-2025. বন্ধুসকল, আপোনালোকে অনলাইন আবেদন কৰিবলৈ আপোনালোক মিনিমাম মানে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু লগতে 50% মানে মাৰ্কছ থাকিব লাগিব। যিসকল ST SC OBC আছে তেওঁলোকৰ কাৰণে 45% মাৰ্কছ থাকিলেই হ'ব, তেওঁলোকে চিন্তা কৰিব নালাগে বাৰু। আৰু আপোনালোকৰ মানে কি বয়স হ'ব লাগিব 18 বছৰৰ পৰা মানে 34 বছৰ বয়সৰ ভিতৰত। বন্ধুসকল, 25 জুলাই 2023 অৰ্থাৎ আজিৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ অনলাইন আবেদনৰ যি লাষ্ট ডেট, সেই লাষ্ট ডেট হৈছে 14 আগষ্ট 2023 আৰু 1 ছেপ্টেম্বৰ আগে পিছে আপোনালোকে আপোনালোকৰ যি এডমিট কাৰ্ড, সেই এডমিট কাৰ্ড মানে ডাউনলোড কৰিব পাৰিব আৰু 10 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ মানে প্ৰি-এণ্ট্ৰি টেষ্টৰ যি এক্সাম, সেই এক্সাম হ'ব আৰু 20 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ দিবগৈ ৰিজাল্টটো। বন্ধুসকল, আপোনালোকে এতিয়া ভালকৈ প্ৰস্তুতি চলাই যাওক। বিশেষকৈ মোৰ যিসকল বন্ধু বান্ধৱীয়ে যোৱা বছৰ 1-2 নম্বৰৰ কাৰণে ছিটটো মানে পোৱা নাছিলে, তেওঁলোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভালকৈ পঢ়া শুনা কৰক। এইবাৰ আপোনালোকে 100% ছিট পাব, কোনো টেনশ্যন ল'ব নালাগে। আৰু কেনেকৈ কি পঢ়িব লাগে মই বাৰু ইয়াৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা বনাম, আপোনালোকে চিন্তা কৰিব নালাগে। বন্ধুসকল, যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক অনুৰোধ কৰিছোঁ বন্ধুসকল, আপোনালোকে যেন অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে। কাৰণ D.El.Ed আপোনালোকে D.El.Ed যেতিয়া কৰিব, D.El.Ed কৰাৰ পৰা মানে টেটৰ চাকৰি নোপোৱালৈ আপোনালোকক মোৰ চেনেলটোৰ প্ৰায় মানে প্ৰয়োজন হৈ থাকিব। গতিকে আপোনালোকে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল। জয় আই অসম।